Hello everyone, welcome to my YouTube channel P and Reel Creation. আপোনালোকক মোৰ YouTube channel P and Reel Creation অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক ৰাগ অনুৰাগত দৰ্শনা চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰী গৰাকীনো কোন হয়, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, বৰ্তমান তেওঁ কাৰ সৈতে ৰিলেশ্যনশ্বিপত আছে, এই সকলোবিলাক জনাবলৈ চেষ্টা কৰিম। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত দৰ্শনা চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে মধুস্মিতা দিহিঙীয়া। তেওঁৰ জন্মস্থান শিৱসাগৰ জিলাৰ গেলেকীত, কিন্তু তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। তেওঁ জন্ম হৈছিল 1999 চনৰ 17 জানুৱাৰী তাৰিখে। মধুস্মিতা দিহিঙীয়া পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে এজন ভায়েকো আছে। তেওঁৰ দেউতাকৰ নাম হৈছে দুলু দিহিঙীয়া আৰু মাকৰ নাম হৈছে লক্ষীমণি দিহিঙীয়া। মধুস্মিতা দিহিঙীয়াৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে মাইনা আৰু কবিতা। এতিয়া ক'বলৈ ওলাইছোঁ মধুস্মিতা দিহিঙীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল গণেশগুৰি জাতীয় বিদ্যালয়ৰ পৰা আৰু BA কমপ্লিট কৰিছিল বি বৰুৱা কলেজ গুৱাহাটীৰ পৰা। মধুস্মিতা দিহিঙীয়াৰ প্ৰফেশ্যন হৈছে বিহু ডান্স আৰু এক্টিং। মধুস্মিতা দিহিঙীয়াই 2017 বৰ্ষৰ DY বিহুৰাণী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। মধুস্মিতা দিহিঙীয়াৰ হাইট ৱেটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে হাইট হৈছে 5.4 ইঞ্চি আৰু ৱেট হৈছে 52 কেজি এপ্ৰক্স। বন্ধু বান্ধৱীসকল, মধুস্মিতা দিহিঙীয়া জনপ্ৰিয় ডাইৰেক্টৰ নানান পাচনিৰ সৈতে বৰ্তমান ৰিলেশ্যনশ্বিপত আছে। মধুস্মিতা দিহিঙীয়াই এতিয়ালৈকে বহুকেইখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে ভিতৰত কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে দৈনন্দিন, দামিনী, বৰুৱা সংসাৰ, ইন্দ্ৰধনু, অৰ্ধাংগিনী, বৰষা যেতিয়া নামে, অপৰাজিতা আৰু বৰ্তমান জনপ্ৰিয় ধাৰাবাহিক ৰাগ অনুৰাগত দৰ্শনা চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে যদি ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ দৰ্শনা চৰিত্ৰত অভিনয় কৰি থকা মধুস্মিতা দিহিঙীয়াৰ অভিনয় চাই ভাল পাইছে, তেতিয়া ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।